মই ককলাবাৰী সমষ্টিত হেণ্ডিকেপ বিধৱা আৰু হেল্পলেছ ওমেনসকলৰ তৰফৰ পৰা তেওঁলোকক আমাৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা চেক বিতৰণ কৰি আছোঁ। ককলাবাৰী সমষ্টিত 14জন বেনিফিচিয়াৰীসকলে আমাৰ চেকটো পাইছে আৰু চাৰিজনটো 50,000 টকাকৈ আৰু ৰহি যোৱাখিনি মানে 10জনটো 5,000 টকাকৈ। আশা কৰোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ যিখিনি চিন্তা চৰ্চা সেই চিন্তা চৰ্চাটো আমাৰ সকলো জনগোষ্ঠীৰ ভোটাৰসকলক যাতে চুই যাব পাৰোঁ ইয়াৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। আৰু BTCত বসবাস কৰা যিমানখিনি জনগোষ্ঠী আছে তেওঁলোকক সামৰি লৈ পেলাই আমি আগন্তুক নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু আশা কৰোঁ নিশ্চয়কৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে আমাৰ BTC অঞ্চলৰ ভোটাৰসকলে আঁকোৱালি ল'ব বুলি। মোৰ নাম মালতী দাস, ঘৰ অঞ্চলিত, বাক্সা জিলা। মই আজি বহুত আনন্দিত হৈছোঁ। মই বহু চিন্তিতত আছিলোঁ, গতিকে ল'ৰাটোক কেনেকৈ কি কৰিম বুলি ভাবি আছিলোঁ। তাৰপিছত আজি আমাৰ ককলাবাৰী সমষ্টিৰ MCL তেওঁ আমাৰ ঘৰত আহি নিজে ল'ৰাটোক চিন্তা কৰি খবৰ ল'ব আহি তেওঁ চিকিৎসাৰ নামত 50,000 টকা চেক এখন দিলে। গতিকে মই বহুত আনন্দ, বহুত তেখেতে যেন আৰু এনেকৈ আমাৰ দিব্যাংগ সন্থাটো আছে, আমাৰ ল'ৰাটোও দিব্যাংগ, তেখেতসকলক যেন এনেকৈ চাই থাকে, মই বহুত আশীৰ্বাদ মোৰ পৰা থাকিল। তেখেতে বহুত দিছে। আজি যেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা আমাৰ দিব্যাংগ সন্থাটোক বহুত সাহাৰ্য কৰি আহিছে। শাল পাইছোঁ, মেচিন আছে, শালৰ মেচিন আছে পাইছোঁ, আৰু চিলাই মেচিন এটা দিছে তেখেতে। তাৰপিছত কম্বলো দিছে, ঠাণ্ডাত কঁপি মৰিব বুলি কম্বলো দিছে, চব দিয়া হৈছে। বৰ্তমান এতিয়ালৈকে তেখেতে খবৰ লৈয়ে থাকে আমাৰ দিব্যাংগসকলকে। তেখেতে আৰু যাতে জয়যুক্ত হয় মই সেইখিনিয়ে বিচাৰোঁ। আহৈতা সময়ত ভাল হ'ব তেখেতৰ, ভাল মই আশীৰ্বাদ দিলোঁ। আজি ধন্যবাদ জনাইছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক। আমাৰ BTR চৰকাৰৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। আজি আমাৰে সতীৰ্থ বন্ধু প্ৰাণজিৎ দাসৰ ঘৰত আহি আমাৰ 22 নং ককলাবাৰী সমষ্টিৰ MCL মণ্টু বড়ো ছাৰে আজি তেখেতক মানে 50,000 টকাৰ এখন চেক প্ৰদান কৰিলে। আমাৰ সন্থাৰ জালা আঞ্চলিক বিকলাংগ সন্থাৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ এই ককলাবাৰী সমষ্টিত টোটেল 14জন ব্যক্তিয়ে এই মানে 50,000 আৰু 5,000 টকা পাবলৈ সক্ষম হৈছে। আমি জালা আঞ্চলিক বিকলাংগ সন্থাৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত যাতে আমাক এই ফিজিকেলি হেণ্ডিকেপ যিখিনি মানুহ আছে সেই মানুহখিনিক যাতে এনেকৈ সহায় সহযোগিতা আগবঢ়ায়। আৰু আমাৰ বিশেষকৈ 22 নং ককলাবাৰী সমষ্টিৰ MCL মণ্টু বড়ো ছাৰে আমাৰ লগত সদায় আছে, আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু আজি প্ৰাণজিৎ দাসৰ ঘৰত আহি আমি সঁচাই আনন্দিত হৈছোঁ, কাৰণ তেওঁ আজি কিছুদিনৰ পৰা অসুস্থ হৈ আছে আৰু তেখেতৰ এই চিকিৎসাৰ বাবে এই 50,000 টকাটোৱে বহুত আৰোগ্য প্ৰদান কৰিব বুলি মই ভাবোঁ। আৰু এইখিনিকে পুনৰবাৰ যাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আহি আমাক আৰু সহায় সহযোগিতা কৰে তাৰ বাবে ধন্যবাদ জনাই মই তেখেতক ধন্যবাদ জনাইছোঁ। এনে প্ৰাণজিৎ দাসৰ অসুখ মানে তেখেতে 3 মাহ ধৰি অলপ মানে তেখেত দুৰ্বল হৈ আছে আৰু উন্নত চিকিৎসাৰ বাবে তেখেতক হয়তো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিব লগা হ'ব পাৰে। কাৰণ তেখেতে গাৰ্জেনে জনোৱা মতে তাৰমানে তেখেতে খোজকাঢ়িব নোৱাৰে আৰু লগতে তেখেতে তাৰমানে পৰি যায় আৰু পেটত অলপ মানে কিবা এটা প্ৰব্লেম হোৱা বুলি চাৰ্জাৰী কৰিব লাগিব, তাৰমানে অপাৰেশ্যন কৰিব লাগিব পাৰে। গতিকে সেইখিনি যাতে ভালকৈ মানে চিকিৎসাটো কৰিব পাৰে তাৰ বাবে আজিৰ এই 50,000 টকাটোৱে তেখেতক বহুত উপকৃত কৰিব। আৰু পুনৰবাৰ মই BTR চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ 22 নং ককলাবাৰী সমষ্টিৰ MCL মণ্টু বড়ো ছাৰক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ।